Hi guys, আপোনালোকৰ কি খবৰ? এয়া আমি গৰখীয়াতল শিৱৰাত্ৰিলৈ যাবলৈ ওলাইছোঁ। আমি কালি আপোনালোকক লগ পাইছিলে। কালি আমি নিগেটিংলৈ গৈছিলোঁ প্ৰথম শিৱৰাত্ৰিত কালি। আৰু আজি মই কালি যে কৈছিলোঁ আপোনালোকক মই আজি কালি বৌহঁতৰ ঘৰলৈ যাম বুলি। মানে আজি সেইটো কাৰণে মই মোৰ ভাগৰ বৌহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। বৌহঁতৰ ঘৰৰ পৰা মই মানে এই শিৱৰাত্ৰিলৈ যাম। শিৱৰাত্ৰিত বাৰু দেখুৱাম বাৰু আপোনালোকক কি ওলায় কি নোলায় সেইবিলাক কি দিওঁ ঘৰত আহি দেখুৱামহি কি মানে দেখিলে আপোনালোকে গম পাইছে। আৰু মই আপোনালোকক বহুত দিন বাৰু মোৰ মামা ঘৰটো দেখুওৱা নাই। আজি আপোনালোকক তাতে ভাবিলোঁ মোৰ ভাগৰ আজি মামা ঘৰটো আপোনালোকক দেখুৱাম বাৰু। আজি আপোনালোকক মামা ঘৰটো দেখুৱাম, নহ'লে গৈ থাকোঁ ব'লক। আৰু আমি তেওঁৰ স্থানত বহি আছেহি। মানুহ পুজিব নাই, মানুহ পুজি হ'ব সেয়া। আৰু এয়া আমাৰ মা আৰু এইবিলাক মানুহ ৰাস্তাত গাড়ী চাড়ী গৈ আছে। বহুত ৰ'দ দিছে, মানে বহুত কিমান ৰ'দ আপোনালোকক দেখুৱাই ৰ'দ দিছে চাওকচোন। আকৌ ইফালে চাওক, ইফালে কিমান ৰ'দ দিছে চাওকচোন। আমি বহি আছোঁ, গৈ আছে দৌল পাই গ'লোহি। কিমান ধুনীয়াকৈ সজাইছে চাওকচোন, ফুল চুল দি সিংহ দি এইবিলাক চাওকচোন বাৰু। এয়া চাওক আপোনালোকে কিমান ধুনীয়াকৈ সজাইছে। মোৰ দেখিয়ে ভাল লাগি গৈছে। আৰু এয়া চাওকচোন কিমান ভিৰ হৈছে, মানে কিমান ভিৰ আপোনালোকে দেখিছে। এয়া দৌলৰ ভিতৰত কিমান ভিৰ হৈছে চাওকচোন। এয়া মাহঁতে ফুল কিনিলে, কিমান ধুনীয়া ধুনীয়া বজাৰ চাওকচোন। এয়া ইমান ধুনীয়া ফুল চুল, ইমান ধুনীয়া